নমস্কাৰ। আবৃত্তিৰ পথাৰত গকুল ডেকাৰ এটি কবিতা ফুটবলৰ জ্বৰ। ফুটবলৰ মহাৰণ, ফুটবল জ্বৰত পৃথিৱী কম্পমান। ভাৰতীয়সকল ম্ৰিয়মান, আঁতৰাব পৰা নাই মনৰ দুমোজা। মাত্ৰ ১.৫ কোটি জনসংখ্যাৰ দেশ একোখনে ফুটবলৰ যোগ্যতা পায়। সেই হিচাপত আমাৰ দেশে ১০০টামান দলেই খুলিব পায়। কিন্তু আজি আমাৰ দেশৰ ১১জন খেলুৱৈ নাই। আচৰিত তথা লাজৰ কথা, আমাৰ দেশ আজি যুদ্ধাস্ত্ৰ, বিজ্ঞান, মহাকাশ গৱেষণা সকলো ক্ষেত্ৰতে আগবঢ়া। ফুটবলৰ বাদে সকলো ক্ৰীড়াতে নহয় পিছপৰা। ক্ৰিকেটত আৰু এখোপ চৰা। ফুটবলৰ ক্ষেত্ৰখনত কিয় মূৰ পুলুকা মৰা? কি ৰহস্য ফুটবলৰ ক্ষেত্ৰত? কাৰোবাৰ কিবা স্বাৰ্থ নে অন্য কিবা খেলা? শক্তিশালী দেশখনত শক্তিশালী চৰকাৰ থাকোঁতে কিয় আজি গঢ়িব পৰা নাই আনেৰে ফেৰ মাৰিব পৰা ফুটবল দল এটি? গাঁৱে ভূঞে দেখোঁ বহু ফুটবল খেল, সুন্দৰ খেল খেলে। তাৰ মাজতো যোগ্য খেলুৱৈ বাছনিলৈ কিয় নাহে? চৰকাৰৰ নিশ্চয় আছে অনীহা, গুৰুত্ব বৰ কম। সততাৰে বাচিলে নিপুণ খেলুৱৈ নিশ্চয় ওলাব ১১জন। সকলোৰে আশা বিশ্বকাপত ভাৰতে ঘূৰাব ভৰি, দেশ বিদেশক থমক লগাই সুনাম আনিব আজুৰি। নমস্কাৰ।